স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি হৰ ঘৰ তিৰংগাৰ যিটো ঘৰে ঘৰে পতাকা উত্তোলনৰ যিটো কাৰ্যসূচী হাতত লৈছে, তাৰ লগতে আমি পৌৰসভাৰ আত্মসহায়ক গোটসমূহক লগাই আমি পতাকা বনাবলৈ দিছিলোঁ আৰু আমি পৌৰসভাৰ পৰা এই আত্মসহায়ক গোটৰ দ্বাৰা আমি পতাকাসমূহ বিক্ৰী কৰিম। সেয়েহে ভাবোঁ সকলো মানুহে আৰু সকলো ব্যৱসায়ী প্ৰতিষ্ঠানে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰি আমাৰ গৌৰৱ বৃদ্ধি কৰে। ধন্যবাদ। ইয়াৰ পৰা কিনিবলৈ আহ্বান জনাবলৈ কি ক'ব? জনসাধাৰণক এটা কথাই ক'ম, আপোনালোকে আমাৰ পৌৰসভাৰ যিবোৰ বিপণী আছে তাৰ পৰা আপোনালোকে পতাকাসমূহ সংগ্ৰহ কৰক আৰু আপোনালোকে এজন গৌৰৱবোধ কৰক স্বাধীন দেশৰ এজন সফল নাগৰিক। মূল্য আমাৰ ইয়াত 40 টকাকৈ দিয়া হ'ব। সেইকাৰণে সকলো মানুহে যাতে আহি আমাৰ বিপণীৰ পৰা জাতীয় পতাকা সংগ্ৰহ কৰে তাকেই কামনা কৰিম। আৰু সেইটো লগতেই চৰকাৰৰ নিৰ্দেশনা মতে আমাৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান 34টা আত্মসহায়ক গোটে প্ৰডাকশ্যন কৰি আছে। তাৰে আজি আমি প্ৰথমখন বিপণী মুকলি কৰিব ওলাইছোঁ। আমিও যে আমাৰ দেশৰ প্ৰতি কৰ্তব্য আছে, কৰিবলগীয়া আছে, বহুত ত্যাগৰ আই মাতৃসকল আমাৰ SSG গোটৰ আৰু ইয়াতে উপস্থিত সকলো ৰাইজকে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আপোনালোকে আহি পিনে অনুষ্ঠানটো ইমান চাকচেছফুল কৰিলে। আৰু ইয়ালে আমাৰ ইতিমধ্যে আমাৰ ভাইচ চেয়াৰমেন মানুহ উপলব্ধি কৰক, মই এই স্বাধীন দেশৰ নাগৰিক। এই দেশৰ তলতে আমি সকলো একত্ৰ হৈ থিয় হৈ আমি যাতে নিজৰ দেশ মাতৃৰ প্ৰতিও তেওঁলোকে যাতে নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ আগত 15 আগষ্টৰ পৰা 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে ভাল পোৱাৰ তেওঁলোকৰ যাতে অনুপ্ৰাণিত হয়। কাৰণ আমি বহুতেই নাজানো আজিকালি বিভিন্ন ধৰণৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে এইটো সিদ্ধান্ত লৈছে যে প্ৰত্যেক ঘৰে ঘৰে যাতে তেওঁলোকে জাতীয় পতাকা উত্তোলন কৰক। জাতীয় পতাকা উত্তোলন কৰাৰ অন্তৰালত এটাই আমাৰ জয় হিন্দ।